নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় পুৱতি তৰা চাই ভাল পায়। পুৱতি তৰাৰ আজিৰ খণ্ডটো দেখিবলৈ পাব বিভানে বেদৰ আগত এইখন যে এলা পোছা অফিচাৰ নহয় পুলিচৰ, তেওঁ যে সেই মণিৰ দৰে তোকো এদিন এনকাউণ্টাৰ কৰি দিব পাৰে, সাৱধানে থাকিবি, তাৰ বিষয়ে বেদৰ আগত কৈ থকা বিভানে দেখিবলৈ পাব। আৰু আনফালে আজিৰ খণ্ডটোত প্ৰজ্ঞাই অনুভূতিক বুজাবলৈ চেষ্টা কৰিব আৰু তই যে বা কথাখিনি ইমান চিন্তা কৰি নাথাকিবি, সুখ দুখ মানুহৰ জীৱনত যে থাকে তাৰ বিষয়ে প্ৰজ্ঞাই বায়েকৰ আগত বুজাই থাকিব আৰু ময়ো যে বহুত কষ্ট পাইছিলো তাৰ বিষয়ে কব। আৰু তেতিয়া অনুভূতিয়ে মই কষ্ট পাইছো কেৱল তেওঁ যে মোৰ গৰ্ভত থকা সন্তানটোৰ শপত খাই মোক মিছা কথা কৈছিলে আৰু এনেকুৱা মানুহক মই সদায় বেয়া পাওঁ তাৰ বিষয়ে কৈ থকা প্ৰজ্ঞাৰ আগত দেখিবলৈ পাব। আৰু ইফালে মন মাৰি অৰিহণো থাকিব আৰু জোনবায়ো মন মাৰি থাকিব আৰু সেইখিনি সময়তে বৰা পুলিচ গৈ অৰিহণ অফিচাৰৰ আগত থানাখনত সঁচাকৈ কি হৈছে একো বুজিব পৰা নাই, আনফালে তাইও মন মাৰি আছে আৰু ইফালে আপুনিও মন মাৰি আছে, ছাৰ কি হৈছে মই একোৱে বুজিব পৰা নাই, তাৰ বিষয়ে কৈ থকা দেখিবলৈ পাব। সেইবাবে আজিৰ খণ্ডটো চাবৰ বাবে খুবেই ভাল লগা হবলৈ গৈ আছে। আপোনালোকৰ কোনে কোনে পুৱতি তৰা চাই ভাল পায় নিশ্চয় এটা কমেন্ট কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত আপুনি দেখিবলৈ পাব। ধন্যবাদ।